যোৱা কেইদিন হয় আহোমৰ উপাধি লৈ যথেষ্টখিনি মানে বিতৰ্ক হৈ আছে। ইমানখিনি প্ৰয়োজন নহয় যদিহে সকলো জাতি জনগোষ্ঠীৰ হৈ চৰকাৰখনে কাম কৰে। 2007 চনৰ জুন মাহত দিল্লীলৈ সৰ্বদলীয় প্ৰতিনিধি যিটো গৈছিল, সেই সময়ত অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, বিজেপি দলৰ বৰ্তমানৰ তেখেত মন্ত্ৰী, কিন্তু সেই সময়ত অসম গণ পৰিষদৰ আছিলে। তেখেত গৈছিল, বিমলাংশু ৰয় গৈছিল, পৰিমল শুক্লবৈদ্যৰ গৈছিল, যিখিনি দল সংগঠন গৈছিল সেই সময়ত। সেই গতিকে এতিয়াও তেনেকুৱা এটা কৰিব পাৰে, কাৰণ যদিও মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে ক'তো কোনো ক্ষোভৰ সৃষ্টি হোৱা নাই, আমি উজনি বা নামনিলৈ বৰাক ব্ৰহ্মপুত্ৰ সকলোতে ৰাইজৰ মাজত এটা প্ৰতিবাদৰ দেখিছোঁ। চৰকাৰখনৰ তেখেতসকলক ক'বলৈ বেয়া, আমি কিছুমান কথা ক'ব নিবিচাৰোঁ, কিন্তু যিটো